নমস্কাৰ তো আজিৰ ব্লগটো এইখিনিতে আৰম্ভ কৰিলোঁ কাৰণ আজি এটা স্পেচিয়েল ডে হয় তো আজি মানে পৰিস্মিতাৰ বাৰ্থডে তো কি দিব পাৰোঁ মানে কি ছাৰপ্ৰাইজ দিব পাৰোঁ চাই লওঁ তো তাই আহি আছে তো তাইক লগ কৰিলে কি দিব পাৰোঁ ছাৰপ্ৰাইজটো চাই লওঁ এতিয়া আছোঁ জালুকবাৰীত এইপিনে আজি মানে বতৰটো অলপ সেমেকা টাইপৰ তো চাই লওঁ কি হয় দেখা যাওক তো চাই থাকিব ব্লগটো তো ফাইনেলি আহি গ'ল পৰি এইটো তো এতিয়া যাই থাকোঁ দুটাই তো এই কি ছাৰপ্ৰাইজ দিব আকৌ চাই থাকোঁ তো দেখা যাওক এতিয়া ফেঞ্চিলৈ যাই থাকোঁ তো একেলগে মানে গিফ্টটো কিনো মোৰ মানে গিফ্ট কিনা চখ নাই তো চাই কেনে কিনি আছোঁ দেখাই আছোঁ তো চাই থাকোঁ তো গাইছ মালিগাঁও পাৰ হৈ এনেকা বৰষুণ দিলে না দুটাই পূৰা একদম মেঘৰে বিচাৰিছোঁ যেতিয়া ৰুম আহি পাই গ'লোঁ তো বৰষুণৰ কাৰণে ফেঞ্চিত কি কিনিলোঁ মানে দেখাব পৰা নাই তো বহুত বৰষুণ আছিল তো গোটেই জিকিয়ে গৈছোঁ এতিয়া অলপমান শুকালে তো এতিয়া পৰিস্মিতাক নোকোৱাকৈ মানে ঠাইলৈ যাই আছোঁ তো তাইকো লৈ যাম তাইকো মানে কোৱা নাই ক'ত যাম বুলি তো তাইকো লৈ যাম তো আনি কিনে মানে কেকটো আনিম মানে তাইৰ কাৰণে তো কেকটো অলপমান বেলেগ ডিজাইনিং তো দেখাই আছোঁ আপোনালোকক তো তাইকো মানে ছাৰপ্ৰাইজ এটা দি দিম তো এতিয়া যাই থাকোঁ কেকটো আনিবলৈ আপোনালোকক দেখাই আছোঁ এইৰে হয় বাৰ্থডেটো ঠিক আছে দিয়ক বাইদেউ তো বহু সময়ৰ পিছত মানে মেনেজ কৰি কিবা কিবি তো এতিয়া ডেক'ৰেশ্যনটো সাজাই লৈছোঁ মানে এইটো তো কেনেকুৱা লাগিছে ক'ব তো এইটো হ'ল তো এইকেইটা ছাৰপ্ৰাইজ দিম কেকটো তো খুলি কেনে ৰিয়েকশ্যন চাই লওঁ তাই তো দেই কেনে লাগছে কওঁ বঢ়িয়া আৰু কেকটো কেনে মানে ডিজাইন দিছে মই গম নাপাওঁ এইবাৰটো মানে ফাৰ্ষ্ট টাইম দেখিলোঁ কেনেকুৱা লাগিছে গাইছ ক'ব এবাৰ তো কেনেকুৱা আৰু ধুনীয়া কৰি ৰিলচটো বনালোঁ আপোনালোকক লগ পাইছোঁ মানে আজি মানে ক'ৰবাত ফুৰিব যোৱাৰ কথা আছিল তো সেইকাৰণে ওলালোঁ অলপমান তো বতৰটো অলপ সেমেকা টাইপৰ হৈ আছে মানে এই বৰষুণ দিয়ে কমি আছে সেইকাৰণে যাবলৈ পৰাই নাই তো এতিয়া মানে যাবলৈ চেষ্টা কৰোঁ তো আৰু এইৰো গিফ্ট এটা কিনিব লগা আছে তো কালি দিয়া নহ'ল সেই বৰষুণৰ কাৰণে তো দুটা দিলোঁ বাৰু চাই লওঁ তো এই দুটা স্কাৰ্টটো আৰু এইটো লম্পেণ্টটো কেনে লাগিছে তো এতিয়া ফুৰিব যাওঁ মানে অলপ তো চাই লওঁ বতৰটো অলপ সেমেকা টাইপৰ হৈ আছে চাই লওঁ এঠাইলৈ যোৱাৰ কথা আছে মানে পাৰিলে যাম বৰষুণৰ বতৰ সেইকাৰণে চাই লওঁ আৰু গিফ্টটো আজি আপোনালোকক দেখাম বলক এতিয়া আপোনালোকে আমাৰ লগত চাই থাকক ব্লগটো তো হেল্ল' গাইছ কালি ফুৰা নহ'ল কাৰণে আজি অলপ ফুৰাব লৈ লৈ তো এইটো এখন ধুনীয়া ৰিজৰ্টত আহিছোঁ আৰু আপোনালোকক মই দেখাই দিওঁ তো এইবিলাক ৰিজৰ্ট নহয় একচুৱেলি পাৰ্ক হয় পাৰ্ক হয় ৰিজৰ্ট আহি গৈছে তো যাই আছোঁ দুটাই ঘূৰিব ঘূৰি তো এইকো আজি অলপ শান্তিটো দিলোঁ নহ'লে কালি মোক বাপ্পাও বেলেগ দিছিল তো ইয়াতে ফেঞ্চি বজাৰতে আছে এইখন পাৰ্কখন 50 টকা টিকেট তো আজি ফাৰ্ষ্ট টাইম আছোঁ এইখন পাৰ্কত তো ফুৰিব লগা বহুত জেগা আছে বহুত ডাঙৰ হয় এৰিয়াটো তো আপোনালোকেও সময় পালে একবাৰ ভিজিট কৰি চাব কেনেকুৱা লাগে তো এই ঘূৰিয়ে আছোঁ এই কেনেকা ভাল লাগছে নে আজি তো আজি এই বোলে ভাল লাগছে তো গাইছ ফটো উঠা চখ চাবি নেকি এইটো চাওঁ চাৰ্জ নহয় গেছি তথাপি এই চালা হাল মাৰি দিছি তো উঠি আছোঁ যাওঁ আৰু ইয়াৰ পৰা বহু সময় হ'ল হেল্ল' গাইছ আজি মানে ফুৰি চুৰি ডাইৰেক্ট আহি ৰুমত আহিলোঁ তো পৰিৰ গিফ্টকেইটা দেখি দিম ৰ নহ'লে তাইৰ তো গিফ্টকেইটা দেখি দিম তাইৰ তো কি আনিছে আকৌ এইটো ঘড়ী তাৰপিছত এইটো টানচুক লাগে কাৰণে আৰু এটা হাফ পেণ্টটো আৰু এইটোতো দেখাইছোঁ এইটো দেখিছোঁ সেই দিনত এখানে গিফ্ট এইখিনি আছিল গিফ্ট বাৰ্থডে গিফ্ট ভাল লাগিছে কেনেকা বহুত অঁ তো এতিয়া বাৰু ঠিকেই আছে নৰ্মেলি তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত যদি চাই আছে সকলোৱে পেজটো ফ'ল' কৰি দিব আৰু আমি ধুনীয়া ভিডিঅ' দিবৰ চেষ্টা কৰিম আৰু আজি যোনখন মানে আমি পাৰ্কত গৈছিলোঁ পাৰ্কখন বহুত ভাল লাগিছে ক'ত আছে পাৰ্কখন এই ফেঞ্চি বজাৰ
ফেঞ্চি বজাৰৰ কাষতে আপোনালোকে চিনিয়ে পাব আমি তাৰে নামটো পাহৰিলোঁ আৰু আপোনালোকে যাব আজিলৈ বাই বাই আজিলৈ আৰু bye next bye. video লগ পাম